স্যার কি কব 1990 চনতে স্থাপিত এই মেডিকেলখনত পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাই। ইতিমধ্যে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ অৱগত কৰা হৈছিলে, কিন্তু আশ্বাস দিছিলে, আশ্বাসতে সীমাবদ্ধ আছে। আপুনি ইয়াত গৈছে দুবাৰকৈ আহিলে, আজিও মানে কি সম্পূৰ্ণ হোৱা নাই। আপুনি এবাৰ আহি আশ্বাস দিছিলে, এই ক্ষেত্ৰত কি ক'ব? আগতে যেতিয়া আহিছিলোঁ তেতিয়াও এই ডক্টৰৰ প্ৰব্লেম আছিলে। তো মই তেতিয়া আপোনালোকৰ ওচৰত কৈছিলোঁ আৰু আমাৰ হস্পিটেলৰ সকলো ষ্টাফসকলৰ ওচৰত মই কৈছিলোঁ আৰু ৰাইজকো কৈছিলোঁ যে ডক্টৰ দিম ইয়াতে, পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ ইয়াতে নাই। কিন্তু মই যোৱাৰ কেইদিনমান পিছতেই ক'ভিডৰ সেই আগৰ দৰে মহামাৰী আৰম্ভ হৈ গ'ল দেশত, আৰু সেইকাৰণে সকলো ডক্টৰ নিজা নিজা কামত ব্যস্ত হৈ গ'ল। তো যি নহওক, আজি যিহেতু ক'ভিড ভাল হৈছে, মানে নিয়ন্ত্ৰণ হৈছে, ক'ভিডৰ সেই মহামাৰীৰ দিনটো এতিয়া নাই, মই আকৌ আহিলোঁ। আৰু মেটাৰটো হ'ল ইয়াতে যে হস্পিটেল একচুৱেলি 24 আৱাৰ্ছ স্মুথ ফাংচনিং হ'ব লাগে। গোৰেশ্বৰ 30 বেডেড হস্পিটেল 24 আৱাৰ্ছ স্মুথ ফাংচনিং নোহোৱাৰ কাৰণটো হ'ল যে ইয়াতে ডক্টৰছ নাই, মাত্ৰ এজন ডক্টৰ ইয়াতে, আৰু NHM-ৰ 3জনীয়া কণ্ট্ৰেকচুৱেল বেচিছ 1 ইয়াৰৰ ডক্টৰ ইয়াতে আছে। তো ইয়াতে HM-ৰ দৰকাৰ আছে আৰু ভাল এজন MBBS-ৰ ডক্টৰ দৰকাৰ আছে। তো মই ইয়াতে আহি ডক্টৰসকলৰ লগত কথা পাতিলোঁ। আমাৰ ইয়াতে আমাৰ স্থানীয় আমাৰ BTR-ৰ MCLA গোৰেশ্বৰ সমষ্টিৰ পবিত্ৰ বড়ো ডাঙৰীয়া আছে, আৰু আমাৰ মেনেজমেণ্ট কমিটিৰ চেয়াৰমেনো আছে। তো আমি পদক্ষেপ ইতিমধ্যে ল'লোঁ BTR চৰকাৰ ফালৰ পৰা, আৰু আপোনাৰ পৰহি নহ'লে পৰহিৰ পিছদিনা মুঠতে 3 দিনৰ ভিতৰত আমি ইয়াতে আৰু এজন ডক্টৰ দি আছোঁ, এংগেজ কৰি ইতিমধ্যে কথা হৈ গ'ল। মই ডাইৰেক্টৰৰ লগত কথা পাতিলোঁ, ডক্টৰ দি দিব, আৰু ডক্টৰ দিয়াৰ পিছত এই হস্পিটেল 24 আৱাৰ্ছ স্মুথ ফাংচনিং থাকিব। কোনোবা পেচেণ্ট ৰাতি 10টাই হওক বা 12টা হওক বা নিশা ৰাতি আহিলেও এই হস্পিটেলৰ পৰা ট্ৰিটমেণ্টটো পাব। বিগত দিনত যেনেকুৱা অৱস্থা হৈ আছিল, ৰাইজে যেনেকুৱা ভুগি আছিল, এইটো অনাগত দিনৰ পৰা নহ'ব। আৰু ইয়াতে কিছুমান সমস্যা আছে যে কোৱাৰ্টাৰ্ছ, ডক্টৰছ কোৱাৰ্টাৰ্ছ, ষ্টাফ কোৱাৰ্টাৰ্ছ, এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল নহয়, পুৰণা হৈছে, থকা অৱস্থা নাই। সেইকাৰণে আমি আজি চালোঁ, ভিজিট কৰিলোঁ। কালিৰ পৰা আমাৰ পবিত্ৰ বড়ো ডাঙৰীয়া MCLA মই দায়িত্ব দিলোঁ, অহাকালি বা পৰহিৰ পৰা এই ডক্টৰছ কোৱাৰ্টাৰৰ কাম মানে ৰিপেয়াৰিং কাম আৰম্ভ হ'ব। দুখীয়া মানুহ বাহিৰত যাব কাৰণে নহয়, সেইটো মই কৈ আছিলোঁ, মই আগৰ পৰাই কৈ আছোঁ যে আমাৰ স্বাস্থ্য বিভাগ বহুত পিছপৰা, স্বাস্থ্য বিভাগটো বহুত পিছ পৰি আছে, এইটো ঠিক কৰিব লাগিব। এতিয়া আমি নতুন গাড়ী কিনি পেলাই যদি ড্ৰাইভাৰ নাথাকে, তেনেহ'লে সেই গাড়ী কিনাৰতো কোনো মিনিং নাই। তো সেইমতে এতিয়া যদি আমি আল্ট্ৰাছাউণ্ড মেচিন বা এক্সৰে মেচিন বা ছ'নোগ্ৰাফি মেচিন ইয়াতে বহাই দিওঁ, টেকনিচিয়ান যদি নাথাকে এইটো চলোৱাৰ, তেনেহ'লেতো এই মেচিনটো অকেজ হৈ যাব, কাম নহ'ব আৰু বেয়াই হ'ব, বদনামী হ'ব। সেইকাৰণে আমি আমাৰ BTR চৰকাৰ তথা আমাৰ অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে অলৰেডি ঘোষণা কৰিছে যে BTR অঞ্চলত নাৰ্ছিং কলেজ কাম লেবৰেটৰী নিৰ্মাণ হ'ব। তো নাৰ্ছিং কলেজ বা লেবৰেটৰী যেতিয়া নিৰ্মাণ হৈ যাব, তেতিয়া আমি বহুত মেন পাৱাৰ পাই যাম, টেকনিচিয়ান বহুত আমি পাই যাম। যেতিয়া টেকনিচিয়ান, লেব টেকনিচিয়ান হওক, ICU টেকনিচিয়ান হওক বা এক্সৰে মেচিন চলোৱা, আল্ট্ৰাছাউণ্ড, তেতিয়া আমি এইবিলাক ব্যৱস্থা খুব ধুনীয়াকৈ ভাল কৰিব পাৰিম। তো সেইকাৰণে অলপ টাইম লাগিব, অলপ টাইমটো যাব দিয়ক, 1 বছৰমান যাব দিয়ক। আশা ৰাখিছোঁ প্ৰত্যেক হস্পিটেলতেই এনেকুৱা ছাৰ্ভিচ পাব খুব ভালদৰে, এক্সৰে হওক বা আল্ট্ৰাছাউণ্ড, CT স্কেনেই হওক। তো সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নাৰ্ছিং কলেজ ইতিমধ্যে ঘোষণা কৰিছে, নিৰ্মাণ হ'ব। নিৰ্মাণ হ'লেই এইবিলাক টেকনিচিয়ান ওলাই আমি কামটো ফুলফিল কৰিব পাৰিম। স্যাৰ, যিটো গোৰেশ্বৰ যিটো মেডিকেলত ৰাতি এটাও মানুহ নাথাকে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, থাকিব লাগিব, নাথাকে বুলি কথা নহয়। এইটো তেখেতসকলে এটাই অজুহাত দেখাইছে, ডক্টৰছ নাই। তো ডক্টৰছ নাথাকাৰ কাৰণে ষ্টাফসকলো নাথাকে। ডক্টৰ নাথাকিলেতো ৰোগী বেমাৰী পেচেণ্ট ইয়াতে নাহিব। তো যেতিয়া ডক্টৰছ থাকিব তেতিয়া ষ্টাফসকলো থাকিব। তো ঠিক আছে, আপোনালোকে চাব, আমি এতিয়া কঠোৰ ব্যৱস্থা লৈছোঁ। এতিয়া নেক্সটৰ পৰা ইয়াতে ছাৰ্ভিচ পাব আৰু ষ্টাফো থাকিব। যিহেতু আপুনি ঘোষণা কৰিলে ডক্টৰ দিম, জানে BTR চৰকাৰ তথা আমাৰ অসম চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে ৰাইজৰ সেৱক হিচাপে মুখ্যমন্ত্ৰী দায়িত্বটো লৈছে।
তো এতিয়া তেখেতৰ তাত ন' এক্সকিউজ, যোনে কাম নকৰিব তাৰ প্ৰতি ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব। ছাৰে নিজেই কৈছে আৰু আপোনালোক ইতিমধ্যে চাই আছে বিভিন্ন দপ্তৰৰ বিভিন্ন মানে ক্ষেত্ৰত পদক্ষেপ লৈ আছে। আজি আমাৰ চাৰ্কেল অফিচৰ ক্ষেত্ৰত মণ্ডল লেণ্ড এণ্ড ৰেভিনিউৰ মণ্ডলৰ ক্ষেত্ৰতেই কওক, তাৰপিছত আমাৰ পুলিচ ফালৰ ফালে প্ৰশাসনৰ ফালৰ ফালেই কওক, তাৰপিছত আমাৰ এডুকেশ্যনৰ ফালেই কওক। তো এতিয়া কোনোবা ষ্টাফ যদি নেগলিজেঞ্চি কৰে, ডিউটি ভালকৈ নকৰে, তেনেহ'লেতো তাৰ প্ৰতি একশ্যন লোৱা হ'বই, এইটো নিশ্চিত। আৰু আমি ৰাইজৰ লগত ভাল বিহেভ নকৰিব, চৰকাৰী ফালৰ পৰা তাৰ যথেষ্ট ভাল মানে একশ্যন লোৱা হ'ব। স্যাৰ বিটিআৰতো বহু মানে ভুৱা চিকিৎসক উদ্ধাৰ হৈছে মানে এনেকুৱা ধৰণৰ। না, BTADত ভুৱা চিকিৎসক উদ্ধাৰ হোৱা নাই, কালি তামোলপুৰত এনেকুৱা হৈছে। এইটো চিকিৎসক এইটো উদ্ধাৰ হৈছে। এইটো এতিয়া তদন্ত হ'ব। তদন্ত হৈ পেলাই যদি সঁচাই তেখেতৰ এইটো ভুৱা চাৰ্টিফিকেট, তেনেহ'লেতো আপুনি জানেই এইটো কি জেলত যাবই লাগিব, কাৰাদণ্ড হ'বই তাত। কিন্তু এতিয়া ওলাইছে, কিন্তু এইটো এতিয়াতো তদন্ত হ'ব না, সঁচা নে মিছা। তদন্তত যদি সঁচাই ওলাইছে তেনেহ'লে এইটোৰ কাৰাদণ্ড নিশ্চিত। স্যাৰ আপুনি কৈ আছে আগতে একবাৰ কৈছিলে আপুনি 4 দিনৰ ভিতৰত ডক্টৰ নহয়, মই কৈছোঁ অলৰেডি 4 দিনৰ কথাটো। এইটো নহয়, এইটো নহয়, এতিয়া হ'ব না নাই সঁচাই? এইটো সঁচাকৈ হ'ব। আমি ডক্টৰৰ ওচৰত আমি সকলোৱে এতিয়া ফোনতে কথা পাতি ডাইৰেক্টৰ, মই তেতিয়াও আহিলে হয়। ডক্টৰ এইটো গভমেণ্টৰ ডক্টৰ, চৰকাৰী ডক্টৰ, তেখেতসকল আহিব, এইটো ব্যক্তিগত নহয়। তেতিয়াৰ কথাটো বেলেগ। মই ইতিমধ্যে আপোনাক ক'লোঁ যে যেতিয়া মই কৈ গৈছিলোঁ, কেইদিনমান পিছতেই ক'ভিডৰ পৰিস্থিতি আহি গ'ল। ক'ভিডৰ হোৱাৰ কাৰণে বহুত ডক্টৰ ইয়াৰ পৰা গুচি যাব লগা হ'ল নিজৰ কামৰ কাৰণে। আৰু কোনো আমি ট্ৰান্সফাৰ বা কোনো পষ্টিং আমি কোনো লোৱা নাই যে তাত এই ডক্টৰ তাত দিম, এই ডক্টৰ তাত দিম। তো এতিয়া আজি যিহেতু চিটুৱেশ্যন ভাল হৈছে, আপোনালোকে নিজে চাব পাৰিব যে 3 দিনৰ ভিতৰত ইয়াতে এজন ডাক্তৰ থাকিবই।